close till I get up. Time is barely on our side. I don't wanna waste what's left. Hey guys, welcome back to my channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। লাষ্ট সানডে আমি গৈছিলোঁ এখন ৰেষ্টুৰেণ্টলৈ, শিলপুখুৰীত আছে এইখন উৰুকা বুলি, আছামিজ ট্ৰেডিশ্যনেল ফুড ৰেষ্টুৰেণ্ট হয়। আৰু যিহেতুকে এতিয়াও মোৰ পাব্লিক ব্লগিঙত ইমান কনফিডেণ্ট নাই অহা, তো মই ভইচ অভাৰে দিব লগা হৈ আছে। এতিয়াও মানে পাৰা নাই আৰু মেবি পিছলৈ ভালকৈ পাৰিম। তো কিছুমান আছিলে ভিডিঅ', তো মই ভাবিলোঁ এটা মানে ভ্লগ টাইপ বনাই দিওঁ। আশা কৰিছোঁ ভাল পাব আপোনালোকে চাই। 3 ইয়াৰ্ছমান হ'ল এখন ৰেষ্টুৰেণ্ট খোলা, পূৰা এখন মানে গুৱাহাটীত মানে ফেমাছ হৈ গৈছিলে। ফাৰ্ষ্ট ৰবট ৰেষ্টুৰেণ্ট হিচাপে মানে ছাৰ্ভ কৰে ইয়াতে ৰবটে। আপোনালোকক দেখাম বাৰু, মই ভিডিঅ' লৈ থৈছোঁ। বাট ইয়াৰে ইণ্টেৰিয়ৰখিনি দেখিছেনে কেনেকুৱা ধুনীয়া, বহুত ধুনীয়া হয় ইণ্টেৰিয়ৰখিনি। আমাৰ লগত ৰবীনাহঁতো গৈছিলে, সিহঁতৰ ফেমিলিটো আৰু আমি। আৰু এই যে ৰেড পিন্ধাজনী, সেইজনী হৈছে ৰেষ্টুৰেণ্টৰ অ'নাৰজনী, মেম ইমান কোঅপাৰেটিভ, মানে বহুত ভাল হয় মেম। আৰু ষ্টাফখিনিতো কথাই নকওঁ। কি নাম? কাকলি কান্দিব লাগিছিলে। মানে গৈয়ে মই মানে ভিডিঅ' কৰাত লাগি গ'লোঁ, যিহেতুকে বেলেগ কোনো মানুহ নাছিলে। মই ভাবিলোঁ এইখিনি ভাল টাইম হ'ব ভিডিঅ' কৰাৰ। ইয়াত মানে বুফেট ছিষ্টেম হয়, 550কৈ লয় পাৰ হেড, ইনক্লুডিং অল টেক্সেছ। মানে এনেকুৱা নহয় অকল ট্ৰেডিশ্যনেলে, মেইন মানে কি ষ্টাৰ্টাৰখিনিত সিহঁতে অকণমান ফিউজন টাইপৰ কৰিছে, যাতে বাচ্ছাখিনিও ভাল পায়। চুইট কৰ্ণ, পকোৰাছ কিবা কিবি ৰাখিছে। আৰু এতিয়া আমাক মাতি আছে, আমি যাব লাগে, বহিব লাগে, ছাৰ্ভ কৰিব। এণ্ড গাইজ, এইজনী সেইজনী মানে দ্য ফেমাছ পালকি। এণ্ড আমাৰ মানুহ বিজি, সেয়া মেৰিনা খোৱাত বিজি পূৰা। তো আমি বহি ল'লোঁ এতিয়া, আৰু এয়া আহিছে আমাৰ ৰবটে ছাৰ্ভ কৰিবলৈ। কাকলি হয় নাম। ফাৰ্ষ্ট দিছে আমাক থেকেৰা পানী এজ এ ৱেলকাম ড্ৰিংক। নমস্কাৰ অতিথিবৃন্দ, আতিথ্য গ্ৰহণ কৰক। উৰুকালৈ আপোনাক স্বাগতম জনাইছোঁ। Welcome to Uruka. Please be seated. We are proud to serve you. আৰু ইয়াৰ ষ্টাৰ্টাৰ্ছৰ প্লেট হয় এইখন। অজান এইটো খাবা? ইয়াত আছে চুইট কৰ্ণ, পনীৰ পকোৰা আৰু প্ৰাউনৰ পকোৰা। প্ৰাউনৰ পকোৰাটো বহুত টেষ্টি আছিলে। আৰু লগতে চিকেন পকোৰা আৰু এই সৰু মাছটো আছিলে, গ্ৰিল মাছটো, সেইটো। যিখিনি চাটনি চচ এইবোৰ যে আছে, এইখিনিও ইয়াতে নিজে বনোৱা হয়, বহুত টেষ্টি হয় খাবলৈ। যিটো কথাক লৈ আমি সদায় লাগি থাকোঁ, সেইটো কথা বা এজনীও ক'লে, মানে মানুহ পাপাকৰ দৰে বুলি। বাট যোনে যিমান ক'লেও নহয় দেই, মানুহ মোৰ দৰে দেখাত, বেলেগৰ দৰে নহয়। দেখিছানে মই কওঁ নহয় মোৰ দৰে। এণ্ড আমি ষ্টাৰ্টাৰ্ছ ফিনিছ কৰিলোঁ। ষ্টাৰ্টাৰ্ছে ইমানখিনি আছিলে নহয়, মেইন কৰ্চলৈ জেগাই নাই, তো ভাবিলোঁ অকণমান আৰু ঘূৰি দিওঁ।
এণ্ড টাইম হৈ গৈছিলে তো ভাবিলোঁ ইহঁত দুটাক আগতে খুৱাই লওঁ বাচ্ছাখিনিক খুৱাই ল'লে আৰু টেনশ্যন নাই হয়নে এণ্ড মেইন কোৰ্চত কি আছে এয়া দেখাই দিওঁ অকণমান এণ্ড ফাইনেলি গাইজ প্ৰেজেণ্টিং মাই ছুপাৰ থালি য'ত চব আছে একো নোহোৱা নাই য'ত যি আইটেম আছে মই গোটেইখিনি লৈছোঁ ইয়াতে আৰু চবখিনি মই টেষ্ট কৰিম মই টেষ্ট কৰাত ভাল হয় চবতকৈ ভাল লাগিলে কলডিলৰ লগত চিকেনটো খাই আৰু ভেদাইলতা মাছটোতো আৰু অল টাইম ফেভৰেটে হয় বাকীবোৰো মানে এৰিব নোৱাৰা বিধৰ তথাপিতো ইমান গালটো খাব নোৱাৰি ন মানে ষ্টাৰ্টাৰ্ছতে ইমানখিনি খাই দিলোঁ তো মেইন কোৰ্চলৈ নৰলে আৰু পেটত জাগা তথাপিতো খালোঁ আৰু খাব পৰাখিনি আৰু লাষ্টত চুইট ডিছ আছেই খাবলৈ মানে জাষ্ট টেষ্ট কৰিম চবখিনি আহিছোঁ যাতে টেষ্ট কৰিবই লাগিব হয়নে নাই চুইট ডিছত আপোনাৰ চুজিৰ হালৱা আছিলে আৰু কি আছিলে দৈ আৰু গুড় আৰু নিজে গুড়ৰে কিবা খুৰমা টাইপ বনাইছিলে বহুত টেষ্টি আছিলে খাবলৈ আৰু আপোনালোকে আহিব এইখন ৰেষ্টুৰেণ্টত মানে এফৰ্ডেবল হয় ন প্ৰাইচটো আৰু বাচ্ছাখিনিৰতো পইচা নল'লেই বাৰু আমি ডাঙৰখিনিৰে ল'লে তো আহিব ইয়াতে যেতিয়া পাৰে টাইম মিলাই আহিব হাই প্ৰতিদেৱ থেংক ইউ ডিনাৰৰ কাৰণে কি হ'ল থ্যাংক ইউ 10টা বাজি গ'ল ব'লা যাই থাকোঁ ব'লা আকৌ ভৱিষ্যতে লগ পোৱা তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'ত যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যদি এতিয়ালৈ ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই টেক কেয়াৰ